নমস্কাৰ বন্ধুসকল, স্বাগতম নতুন এটা ভিডিঅ'লৈ আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা দুটামান পইণ্ট ক'ম, যিকেইটা পইণ্ট হয়তো বহুত ল'ৰা ছোৱালীৰ কাৰণে সুবিধাদায়ক হ'ব, হয়তো বহুত ল'ৰা ছোৱালীৰ কাৰণে প্লাছ পইণ্ট হ'ব। ভিডিঅ'টো শেষলৈ চাব। যদি পইণ্টকেইটা ভাল নালাগে তেতিয়াহ'লে ডিছলাইক কৰিলে হ'ল, যদি পইণ্টকেইটা ভাল লাগে তেতিয়াহ'লে লাইক কৰিলেই হ'ল। চ' প্ৰথমতে ক'ব যাওঁ, যিহেতু আমি সকলোৱে গম পালোঁ যে আমাৰ অসম পুলিচৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিলে, এপইণ্টমেণ্ট দিলে, আৰু যিহেতু মোক গৈছিলোঁ এপইণ্টমেণ্ট আনিবলৈ, যিহেতু মই এজন কেণ্ডিডেট, চিলেক্টেড কেণ্ডিডেট, আৰু এইখন হ'ল মোৰ এপইণ্টমেণ্ট লেটাৰ, এইখন হ'ল UB আৰু এইখন হ'ল কামাণ্ডো বেটেলিয়নৰ। চ' যিহেতু মই দুই জেগাত চিলেক্টেড হৈছিলোঁ। এতিয়া মেইন কথাটো হ'ল কি, বহুত ল'ৰা ছোৱালীৰ অলপৰ কাৰণে বা পইণ্টৰ কাৰণে নাম নাহিল। চ' মই এটা কথা ক'ব বিচাৰোঁ, বহুত ল'ৰা ছোৱালী কি যে অলপৰ কাৰণে বেয়া হ'ল বা পইণ্টৰ কাৰণে বেয়া হ'ল, বহুত ল'ৰা ছোৱালী বা বহুত মানুহে কয় যে ভাগ্যত নাছিল, তেওঁ সেইকাৰণে নাপালে। একচুৱেলি মই ডাইৰেক্ট ক'ব নিবিচাৰোঁ যে ভাগ্যত আছিল বা নাছিল বুলি, কিন্তু আমি সদায় নিজৰ ওপৰত বিশ্বাস কৰিবলৈ আমি নিজক 100% দিব লাগে। মই এটা কথা কওঁ সকলোকে যে আমি ভাগ্যত নাই বুলি আমি হাৰ মানিব নালাগে। সদায় এটা কথা মনত ৰাখিব, যেতিয়ালৈ আমি নিজিকো তেতিয়ালৈ আমি যুঁজিব লাগে। আমাৰ মেইন পইণ্ট হ'লে এইটো। আমি যদি ভাবোঁ যে আমাৰ ভাগ্যত নাই, আমাৰ কপালত নাই, আমি হাৰ মানো বা আমি পিছুৱাই আহোঁ, তেতিয়াহ'লে আমাৰ সেইটো ভুল। মনত আমি এটা কথা ল'ব লাগে যে আমি কি, যেতিয়ালৈ আমি নিজিকিম, আমি যেতিয়ালৈ জয় হ'ব নোৱাৰিম, তেতিয়ালৈ যুঁজিব লাগিব, তেতিয়াহে আমি ছাকচেছফুল হ'ব পাৰিম। আমি বিশ্বাস কৰিব লাগে যে কপালত আছে, হ'ব, কিন্তু আমি ফিজিকেলত 100% দিব লাগিব, আমি ৰিটাৰ্ণত 100% দিব লাগিব। তাৰপিছত আমি ভাবিব লাগিব যে আমাক কপালত আছে বুলি। যিহেতু মই আজি 6-7 বছৰ ইণ্টাৰভিউ দিলোঁ, কেতিয়াবা অলপৰ কাৰণে, কেতিয়াবা 1 নম্বৰৰ কাৰণে, কেতিয়াবা পইণ্টৰ কাৰণে মোৰো চিলেক্টেড হ'ব পৰা নাছিলোঁ বা মই ফাইনেল লিষ্টত মোৰ নাম অহা নাছিল। আজি 6 বছৰ বা 7 বছৰ যুঁজি কিন্তু মই হাৰ মনা নাছিলোঁ। বহুতে মোক কৈছিল যে তোৰ কপালত নাছিল, সেইকাৰণে তোৰ হোৱা নাছিল, কিন্তু মই সেই কথাটো মনত লৈ বা মই কপালত নাই বুলি মই হাৰ মানি যোৱা নাছিলোঁ। বাছ মই এটা কথা ভাবিছিলোঁ যে যিদিনালৈ নিজিকিম, যিদিনালৈ জয় হ'ব নোৱাৰিম, যিদিনালৈ মোৰ ফাইনেল ৰিজাল্টত নাম নাহিব, সেইদিনালৈ মই যুঁজিম। আৰু ফাইনেলি মোৰ ফাইনেল লিষ্টত নাম আহিল আজি 6-7 বছৰ যুঁজাৰ পিছত। যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে আৰু ফৰেষ্ট বেটেলিয়নত বহুখিনি পদ মুকলি কৰিব, তাতো আৰু বহুখিনি ল'ৰা ছোৱালীক নিয়োগ কৰিব। সেয়ে প্ৰত্যেকজন ল'ৰা ছোৱালীকে দৌৰি থাকিব দিছে তেখেতে। সেয়ে মোৰ ফালৰ পৰা মই এটাই অনুৰোধ কৰোঁ, যিসকল ল'ৰা ছোৱালীয়ে বা নতুনকৈ ফৰেষ্ট বেটেলিয়নৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব, অসম পুলিচৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব, মই এটা কথা কওঁ যে আমি যিখিনি সময় প্ৰেক্টিছ কৰোঁ বা যিখিনি সময় পঢ়োঁ, আমি 100% দিব লাগে, আমি গুৰুত্ব সহকাৰে ল'ব লাগে। আৰু যিসকল বন্ধু বান্ধৱীয়ে অলপ নাম্বাৰৰ কাৰণে বা পইণ্টৰ কাৰণে নাম নাহিল, তেওঁলোকে গম পাইছে কিমানখিনি প্ৰিপাৰেশ্যন কৰিছে আৰু কিমানখিনি প্ৰিপাৰেশ্যন কৰিলে তেওঁলোকৰ নাম আহিল হয়। হয়তো বহুত এনেকুৱা ল'ৰা ছোৱালী আছে য'ত এটা যদি কুৱেশ্যন শুদ্ধ হ'লেও তেওঁলোকৰ নাম আহি গ'লে। সেয়ে আমি হাৰ মানিব নালাগে, আমি সদায় যুঁজি যাব লাগিব। যেতিয়ালৈ আমি নিজিকো, আমি কপালক যদি ভাবি কিনে আমি পিছুৱাই আহোঁ বা আমি ভাগৰি পৰোঁ যে মোৰ কপালত নাই, মই নোৱাৰিম, তেতিয়াহ'লে আমি লাইফত কেতিয়াও একো কৰিব নোৱাৰোঁ। আমি যদি ভাবোঁ, আমি সদায় মনত এইটো যুঁজ ল'ব লাগিব, যেতিয়ালৈ মই নিজিকিম তেতিয়ালৈ মই যুঁজি যাম। আৰু ফাইনেলি মই আজি 6-7 বছৰ ইণ্টাৰভিউ দি 6-7 বছৰ কষ্টৰ মূৰত লাষ্ট টাইমত, য'ত মই এটা চাকৰি বিচাৰিছিলোঁ সামৰিক বাহিনীত, অসম পুলিচ হওক, ইণ্ডিয়ান আৰ্মি হওক, SSC হওক, যিহতে নহওক, আৰু চবতে মই ইণ্টাৰভিউ দি গৈছিলোঁ, ক'ৰবাত পইণ্টত, ক'ৰবাত 1 নম্বৰত, এনেকৈ বাৰে বাৰে ৰৈ আছিলোঁ। কিন্তু ফাইনেলি এটা নহয়, দুটাত চিলেকশ্যন হ'লোঁ, আৰু এই দুটাত মই ফাইনেলি চিলেকশ্যন হ'লোঁ, এটা কামাণ্ডো, এটা UB আৰু এটা কামাণ্ডো বেটেলিয়ন। মোৰ ফালৰ পৰা যিখিনি এক্সপিৰিয়েঞ্চ, মই কেনেকৈ পঢ়িছিলোঁ, কেনেকৈ মই ফিজিকেলৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছিলোঁ, মই প্ৰতিদিনত ভিডিঅ' দি যাম, আৰু আশা কৰোঁ সকলোৱে ভিডিঅ'বোৰ চাব। আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলত নতুনকৈ আহিছে, তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব। মই সদায় মোৰ এক্সপিৰিয়েঞ্চত, মই আগতেও মোৰ এক্সপিৰিয়েঞ্চত মই ভিডিঅ' বনাইছিলোঁ, মই যেনেকৈ সহজ পাওঁ, মই যেনেকৈ ৰানিং কৰিলে মোৰ সহজ হয়, মই যেনেকৈ ৰানিং কৰিলে মোৰ টাইম কম হয়, মই সদায় টিপছ দি গৈছিলোঁ। কিন্তু যেতিয়া মই আগৰবাৰ মোৰ 1 নম্বৰ বা পইণ্টৰ কাৰণে নাম নাহিল, তেতিয়া মই একেবাৰে ভাগি পৰাৰ দৰে হৈছিল, আৰু মই ইউটিউবৰ পৰা মই একেবাৰে দূৰত আছিলোঁ। সেয়ে অলপ ভালকৈ প্ৰিপাৰেশ্যনত গুৰুত্ব দিছিলোঁ, আৰু ফাইনেলি চিলেকশ্যন হ'লোঁ। আৰু এতিয়া মই যেনেকৈ চিলেকশ্যন হৈছোঁ, মই যেনেকৈ এক্সপিৰিয়েঞ্চত মই কষ্ট কৰিছোঁ, মই প্ৰেক্টিছ কৰিছিলোঁ, চ' মোৰ প্ৰেক্টিছ, মোৰ এক্সপিৰিয়েঞ্চ মই সকলোকে শ্বেয়াৰ কৰি যাম। চ' ভিডিঅ'বোৰ সকলোৱে চাই থাকিব, আৰু ভাল লাগিলে লাইক কৰিব। আৰু যদি মোৰ ভিডিঅ'ৰ পৰা কোনোবাই ডিম'টিভেট হয়, তেতিয়াহ'লে ডিছলাইক কৰিলে হ'ল, আনছাবস্ক্ৰাইব কৰিলে হ'ল। আৰু যদি ভাবে মোৰ পৰা কিবা এটা শিকিব পাৰিব বা কিবা এটা শিকিব, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'লে হ'ল চেনেলটো। আৰু